যদি আপুনি ষ্টেট বেংক অফ ইণ্ডিয়াৰ এজন একাউণ্ট হোল্ডাৰ হয় তেতিয়াহ'লে আজিৰ যি ভিডিঅ' হয় সেয়া আপোনাৰ কাৰণে কাৰণ ষ্টেট বেংক অফ ইণ্ডিয়াই নিজৰ MCLR ৰেট মানে মাৰ্জিনেল কষ্ট অফ ফাণ্ড বেছ লেণ্ডিং ৰেট যি ডাইৰেক্টলি আপোনাৰ এফেক্ট কৰে ছেভিং একাউণ্টত দিয়া ৰেট অফ ইণ্টাৰেষ্টক আৰু হোম লোনত দিয়া ইণ্টাৰেষ্ট ৰেটক সেয়া তাত এতিয়া বদলি কৰি দিলে 15 এপ্ৰিল 2020 পিছত মানে 10 এপ্ৰিল 2020 ষ্টেট বেংক অফ ইণ্ডিয়া নিজৰ MCLR ৰেট 7.75% পৰা 7.40% লৈ ডিডাকশ্যন কৰি দিলে মানে ৰিভাইজ কৰি দিলে আৰু তাৰপিছত এটা গুড নিউজো আহিলে আৰু এটা বেড নিউজো আহিলে প্ৰথম আমি জানিলোঁ গুড নিউজটো হয় লোন একাউণ্ট হোল্ডাৰ যাৰ এটা হাউজিং লোন আছে যদি আপোনাৰ এটা হাউজিং লোন আছে আৰু হাউজিং লোনৰ টাৰ্ম যদি আপোনালোকে 30 বছৰলৈকে লৈছে যোনটো মেক্সিমাম টাৰ্ম হয় তেতিয়াহ'লে প্ৰত্যেক 1 লাখ টকাত এতিয়াৰ পৰা আপুনি নেক্সট মাহৰ পৰা 24 টকালৈকে ৰেহাই পাই যাব যিহেতু MCLR ইয়াৰ পৰা ষ্টেট বেংক অফ ইণ্ডিয়া নিজৰ MCLR ৰেটটো কমাই দিলে আৰু তাৰ লগে লগে যি হাউজিং লোনত দিয়া ৰেট অফ ইণ্টাৰেষ্ট আছে সেয়াও কমি গ'ল এটা এক্সাম্পল লৈ লওঁ যদি মোৰ এটা হাউজিং লোন আছে যাৰ মোৰ টাৰ্ম হয় 30 ইয়াৰ্ছ আৰু মই সেই হাউজিং লোনত ধৰি লওক মই 1 লাখ টকাৰ হাউজিং লোন লৈছোঁ আৰু 100 টকা মই পে' কৰি আছোঁ এজ এ EMI তেতিয়াহ'লে মই নেক্সট মাহৰ পৰা এতিয়া 24 টকা ডাইৰেক্টলি ৰেহাই পাই যায় মানে মই 76 ৰুপিজে পে' কৰিব লাগিব 1 লাখ টকা যদি মই 50 লাখ বা 1 কোটি টকা বা 2 কোটি টকা এটা হাউজিং লোন লৈ থৈছোঁ তেতিয়াহ'লে ভাবি লওক কিমান টকা আপোনালোকে ৰেহাই পাব পাৰ মান্থ আৰু 30 বছৰলৈকে যিমান EMI বাকী আছে সেই গোটেই EMIখিনি আপোনালোকে ৰেহাই পাই যাব ইমান টকা তো এয়া এটা গুড নিউজ হয় যদি আপোনালোকৰ এটা হাউজিং লোন আছে আৰু যদি আপুনি এটা হাউজিং লোনৰ অধিকাৰী হয় আৰু এটা বেড নিউজটো নিয়াৰলি ইচ এণ্ড এভৰি ষ্টেট বেংক অফ ইণ্ডিয়াৰ ছেভিং একাউণ্ট হোল্ডাৰৰ এফেক্ট কৰিব কাৰণ MCLR যিহেতু কমাই দিলে ষ্টেট বেংক অফ ইণ্ডিয়াই তেতিয়াহ'লে 15 এপ্ৰিল 2020 পৰা ষ্টেট বেংক অফ ইণ্ডিয়াত যি ছেভিং একাউণ্টত যিমানখিনি পইচা আমি ৰাখোঁ সেই পইচাত আমি এতিয়াৰ পৰা যি ইণ্টাৰেষ্ট ৰেট পাইছিলোঁ আগতে 15 এপ্ৰিল 2020 আগত আমি পাইছিলোঁ যদি আমি 1 লাখ টকাৰ তলত এমাউণ্ট হওঁ 1 লাখ টকাৰ তলত আমি পাইছিলোঁ 3.25% ৰেট অফ ইণ্টাৰেষ্ট আৰু যদি 1 লাখৰ ওপৰত হওঁ তেতিয়া আমি পাইছিলোঁ 3% ৰেট অফ ইণ্টাৰেষ্ট কিন্তু 15 এপ্ৰিল 2020 পিছত MCLR ৰেটৰ ডিডাকশ্যন হোৱাৰ পিছত এতিয়াৰ পৰা ৰেট অফ ইণ্টাৰেষ্ট 0.25 বেচিছ পইণ্ট কমাই দিলে ষ্টেট বেংক অফ ইণ্ডিয়া নিজৰ ছেভিং একাউণ্টত দিবলগীয়া ৰেট অফ ইণ্টাৰেষ্টত আৰু এতিয়াৰ পৰা আমি যদি ষ্টেট বেংক অফ ইণ্ডিয়াৰ ছেভিং একাউণ্টত এটা যিমানখিনি এমাউণ্ট হয় সেই এমাউণ্টখিনিৰ ওপৰত এতিয়া আমি ফ্লেট 2.75% ৰেট অফ ইণ্টাৰেষ্ট পাওঁ যিমানে টকা থওঁ 1 টকা থওঁ 10 টকা থওঁ 1 লাখ টকা থওঁ 1 কোটি টকা থওঁ আমি 2.75% ৰেট অফ ইণ্টাৰেষ্ট পাওঁ এমাউণ্ট এতিয়া ডিচাইড নকৰে আমি কিমান ৰেট অফ ইণ্টাৰেষ্ট পাম তো এয়া এটা বেড নিউজ হয় সেইসকল মানুহৰ কাৰণে যিসকল মানুহে নিজৰ ছেভিং একাউণ্টত বহুত টকা ৰাখি ভাল পায় FD কৰি ভাল নাপায় বা মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰি ভাল নাপায় সেইসকল লোকৰ কাৰণে এয়া এক বেড নিউজ হয় কিন্তু মোৰ মতে আজিকালি মানুহ বহুত চালাক হৈ গৈছে আৰু চালাক হোৱাৰ কাৰণে নিজৰ ছেভিং একাউণ্টত পইচা ইমান নথয় কিন্তু তথাপিও যদি ছেভিং একাউণ্টত যদি আপোনালোকৰ হেভি এমাউণ্ট আছে তেতিয়াহ'লে এটা টাইম হৈ গ'ল আপোনালোকৰ নিজৰ ছেভিং একাউণ্টৰ পইচাখিনি কিছু বেলেগ ইনভেষ্টমেণ্টৰ অকণমান ট্ৰান্সফাৰ কৰক যাতে আপোনালোকে সেই এমাউণ্টতে অলপ বেছি এজ এ ইণ্টাৰেষ্ট এমাউণ্ট পাই যায় আৰু এটা মই আপোনালোকক এডিশ্যনেল ইনফৰমেশ্যন দিব বিচাৰিছোঁ মই জানো যে বহুতখিনি মানুহে জানে কিন্তু বহুত মানুহে নাজানেও যে ছেভিং একাউণ্টত আমি যিমান ইণ্টাৰেষ্ট এমাউণ্ট পাওঁ সেই ইণ্টাৰেষ্ট এমাউণ্টত আমি 1 টকাও টেক্স দিব নালাগে আমি TDS পে' কৰিব নালাগে আমি ইনকম টেক্সো পে' কৰিব নালাগে আমি যদি FD বা RDত যদি ইণ্টাৰেষ্ট এমাউণ্ট পাওঁ সেই FD আৰু RD এমাউণ্টত আমি কিন্তু TDS পে' কৰিব লাগে আৰু ইনকম টেক্সো পে' কৰিব লাগে কিন্তু ছেভিং একাউণ্টত আমি যিমানেই ইণ্টাৰেষ্ট এমাউণ্ট পাওঁ 1 কোটি টকাও যদি আমি ইণ্টাৰেষ্ট এবাৰ পাই যাওঁ নহয় তেতিয়া আমি 1 টকাও এজ এ টেক্স পে' কৰিব নালাগে এয়া এটা এডিশ্যনেল ইনফৰমেশ্যন আছিলে আশা কৰিছোঁ এই ইনফৰমেশ্যন পাই আপোনালোকে নতুন কিবা শিকিবলৈ পালে যেন আৰু যদি পালে দেন মোৰ চেনেলক লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনক প্ৰেছ কৰিব নাপাহৰিব যাতে মোৰ নতুন ভিডিঅ' নটিফিকেশ্যন লগে লগে আপোনালোকে পাই যায় যেন বলক লগ পাম নিজৰ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে গুড বাই এণ্ড টেক কেয়াৰ